নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভাল আছে? সকলোকে জনালো ভোগালী বিহু সকলোকে বহুত বহুত শুভেচ্ছা জনালো। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো আমাৰ ইয়াত যিটো মাঘৰ বিহুত জেং মাৰে, মানে টোপ জেং মাৰে, মাছ ধৰে, সেই ঠাইলৈ আপোনালোকক লৈ গৈ আছো। আৰু মোৰ লগৰ এজন আহি আছে আৰু বৰ্তমান আছো মই এইটো ৰাস্তা দিয়ে গৈ আছো আৰু আপোনালোকক দেখুৱাম কিমান ডাঙৰ ডাঙৰ মাছ ধৰে। মাইনা, কেনেকুৱা খবৰ? বহুত দিনৰ মূৰত পাইছো। বহুত ভাল। আৰু ইয়াৰ লগতে যাবলৈ ওলাইছো আৰু গাড়ীখন বেক কৰি দিয়া। মই মুঠতে ইয়াক আজি ঠগিলো, ঠগনটো ভাল দিছো। গৈ থাকো আমি বিললে। পাইছে নাই এতিয়ালৈকে? ডাঙৰ ডাঙৰ বহুত মাছ পাইছে। ডাঙৰ ডাঙৰ পাইছে মাছটো নালাগিব, চাবলৈ গৈছো আৰু আপোনালোকে চাই ভাল লাগিব ভিডিঅ'টো। এই বছৰটো প্ৰথমটো ভিডিঅ' 2021 চনৰ প্ৰথমটো ভিডিঅ' দিয়া নাছিলোঁ। এইটো কৃষ্ণ এক্সট্ৰা যোনটো চেনেলটোত ব্লগ ভিডিঅ' দিয়া নাছিলোঁ, তো আজি ফাৰ্ষ্ট দিছোঁ। আৰু দেৰিকৈ হ'লেও আপোনালোকক জনাইছোঁ নতুন বছৰ বহুত বহুত শুভেচ্ছা আৰু ভালকৈ যাওক আপোনালোকৰ দিনবিলাক। তো দেৰি হ'ল অলপ, বেয়া নাপাব। এতিয়া গৈ আছোঁ বিললৈ পাওঁতে অলপ দেৰি, মানে 10 মিনিটমান লাগিব এতিয়া গৈ পাওঁ মানে। আৰু ইয়াক বহুত দিনেই লগ পোৱা নাছিলোঁ, মানে আজি লগ পাইছোঁ। ল'ৰাটো মানে ভালে কুশলে আছে, বিয়া বাৰু পাতিলে ল'ৰাটোৱে, তো সেইকাৰণে টাইম নাপায় লগ কৰিবলৈ আহিব, হয়নে নহয়? হয় হয়, আজি আহিছোঁ আৰু বিহু বুলি। বৰ্তমান আমি আহি পাইছোঁ এইখিনি ঠাইতে। আমি এতিয়া থ'ব লাগিব বাইক। আৰু এই আগত এইফালে মানুহ গৈ আছে, তাত এই ডুবি মৰা চলি আছে। এই আগত মানে এইডোখৰ ডুবি মৰা চলি আছে। আৰু এইডোখৰ নদীখন এই ইয়াতে, আৰু এইডোখৰ ঠাই কয় মৌচাল ডুবি মৰা বুলি কয়। আপোনালোকক দেখুৱাই আছোঁ। ডাঙৰ মাছ যোনজনে পাইছে তেওঁকো দেখুৱাম, কেনেকুৱা মাৰি আছে সেইটো আপোনালোকে এতিয়া চাবলৈ পাব। আজিৰ দিনটোত আমাৰ ইয়াত চবৰে মাইকী মতা চবৰে আহে মাছ চাবলৈ আৰু মাছ ধৰে। এইটো চাইডে দেখি আছে আপোনালোকে তামাম মাছ ধৰি আছে। লগ পাইছোঁ। দাদা মাছ নাই ধৰা নি আজি? মাছ আজি নাই ধৰা দেই। আৰু বিহু বুলি ৰাইজসকলক কিবা এটা কোৱা। সকলোকে কৈছো বিহু বুলি সকলোকে ওলগ জনালো। একদম ধন্যবাদ। আৰু কৃষ্ণ এক্সট্ৰা ফালৰ পৰা আপোনালোকক ক'লোৱে, সকলোকে বিহু ওলগ জনালো। আৰু এতিয়া মাছ কোনজনে পাইছে বিচাৰি থাকিবলগীয়া হৈছে, কাৰণ ঢেৰ মানুহে মাছ ধৰি আছে ন, দিগদাৰ হৈছে কোনজনে পাইছে দেখুৱাবলৈ আপোনালোকক। ইয়াত মাছ পোৱা যায়, ডাঙৰ ডাঙৰে পোৱা যায়, কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই কোনে পাইছে। তো এতিয়া খবৰ এটা পাইছোঁ, সেই আগফালে এটা মাছ পাইছে, কাৰণ ঢেৰ মানুহে মাছ ধৰিছে ন, ক'ত পাইছে গম পোৱা নাই। তো তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। বৰালি মাছ এটা পাইছে বুলি কৈছে, তো অকণমান দৌৰি যাওঁ, আপোনালোকক দেখুৱাই আছোঁ। পাইছে মাছটো, বৰালি মাছ। দাদা কিহত পালে এইটো? পলত নে? নহয়, জালত পালে। কিমান কেজি ওজন মানৰ হ'ব এইটো? এইটো 4 কেজি মান। আৰু এইটো কোনে পাইছে? এইটো এটা জালুৱাই পাইছে। ডাঙৰ ইয়াতকৈ ডাঙৰ মাছ ওলাব, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এইজনে এজন পাইছে, দেখিছেনে? এইটো এটা পাইছে। মাছটো যি পাইছে ন, মানে ফটো মৰা মানুহে বেলেগ, মানে ফেচবুকত দিবলৈ ফটো মৰা মানুহ মানে ভিৰ লাগি আছে এইডোখৰত পুৰা। বহুত ভিৰ লাগি আছে আৰু মাছটো ডাঙৰ হ'ব ন? অলপ ডাঙৰ হ'ব, প্ৰায় 3 কেজি চাইজৰ বৰালি মাছ। আজি মানে বিহু ফাটি আৰু মানে কি হ'ল, এতিয়া মানুহখিনিয়ে নামিছে জাষ্ট, সেইটো ডাঙৰ মাছ পাইছে। ইয়াকো ডাঙৰ মাছ পাব বুলি এতিয়া মানে মানুহে ভাবি আছে। ইয়াকো ডাঙৰ মাছ আগতেও পায়। যোৱা বছৰ পাইছিলে না ডাঙৰ মাছ? যোৱা বছৰ মই আহিব নোৱাৰিলোঁ, কাৰণ মই আছিলোঁ শ্বিলঙত। তো আহিছিলে চাগে? আহিছিলে। ডাঙৰ মাছ পাইছিলে। কিমান কেজি ওজনৰ পাইছিলে? প্ৰায় 8 কেজি চাইজৰ বৰালি এটা পাইছিলে। 8 কেজি চাইজৰ বৰালি। ডাঙৰ পোৱালি মই ধৰিছিলো, 12 কেজি ৱেট হৈছিলে। এই দাদাই ধৰিছিলে 12 কেজি। মোহৰ নাই মই 12 কেজি। 12 কেজি। এইবাৰ পল নেমাৰিলে নি? মাছ নধৰিলে? এইবাৰ ঘৰত ক'লে বোলে এইটো গাটো ভাল নাই যদি পল মাৰিব নালাগে। হয়, নিজৰ দেহাটো প্ৰথমে বচাই থাকিব লাগিব, তাৰপিছত মাছ ধৰা। আৰু এইখিনি দেখিছে নহয়, মাছ ধৰা মানুহ মানে যাৰ অভ্যাস আছে তাৰ ঠিকে থাকিব, যাৰ যদি অভ্যাস নাই তাৰ বেমাৰ হ'বই। আৰু মাছ ধৰাটো এটা ধৰি এনজয় ভাল লাগে, খোৱাটো দূৰৰে কথা, কিন্তু ধৰি বহুত ভাল লাগে ন। পল মাৰিছা না তুমি? খুব কম আৰু মাছ ধৰি আছে এইখিনিতে। লগৰ এটাই কৈছে কিবা খাবলৈ আহিলোঁ এইডোখৰতে। ইয়াত বনি আছে। এইটো কি বনি আছে? 16 টকা। এইটো কি বনি আছে? 24 টকা দাম মই পকৰি। এইটো পকৰি বনি আছে, আৰু এইফালে পাপৰ, আৰু এইফালে মটৰ এনেকে বনি আছে। অকণমান খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মটৰ এইটো কি হয়? 10 টকা। মটৰটো কৰি দিব আছে, একদম কম আছে। এইটো গৰম নহ'ব নি? তুমি হেৰি কৰি লৈ গৰম নহ'ব? দি দিম ৰ'বা।
ব্ৰেড চপটো গৰম কৰি ল'লোঁ, গৰম কৰাৰ পিছত খাই চাইছোঁ কেনেকুৱা আহে। সেইটো হয় কিন্তু যোনে বুজি পাব কাটি দিম ভালে লাগিছে। কি কি দি বনাইছা এইটো ব্ৰেড চপটোত? আলু পিঁয়াজ অঁ আৰু কি খানা বিচাৰি লোৱা না বুট আছে পিঁয়াজ আছে, ইয়াতো পিঁয়াজ সোমাই আছে নেকি ব্ৰেড চপ? নাই আছে আলু আলুত পিঁয়াজ আছে আছে পিঁয়াজো আছে, বঢ়িয়া লাগিছে খাই। তো আপোনালোকে এটা দেখিছিলে ডাঙৰ মাছ আৰু এইফালে দাদাও পাইছে এইটো বৰালি। কিমান কেজি ওজনৰ হ'ব এইটো? 4 কেজি ওজন কাটিলে ন? ইয়াত কেনেকে চিষ্টেমটো কৰা হয়? কাটি দিছে যে এইটো জেঙাই নে অঁ সেইটো জেঙুৱা মানুহখিনিয়ে লয় এইটো কিমান কেজি মানৰ হ'ব? এইটো 4 কেজি মানে হ'ব এইটো 4 কেজি মানৰ এটা বৰালি। ৱাও, এইটো এই বৰালিটো এইটো হাইচ ডাঙৰ পাইছেনে? অঁ মই দেখাত কিন্তু এইটোৱে হাইচ ডাঙৰ পাইছে। আৰু নাৱত ডাঙৰ আছে, ইয়াতকৈ ডাঙৰ পাইছে। কোনডোখৰত আছে? আচ্ছা আৰু সেইকেইটাও দেখুৱাইছো আপোনালোকক। আমাৰ গাঁৱৰ মানুহ এজনেও জাল মাৰিছিলে, মাছ পাইছেনে? পাইছো এটা 4 কেজি মানৰ কি মাছ পাইছে? আৰি মাছ কিহত পালে? খেয়ালি জালত 4 কেজি ওজনৰ। ৱাও, মানুহ মানে প্ৰায় মানুহে মাছ পাইছে, কিছুমানে নাপাইছে বাৰু। যোনখিনি পাইছে সিহঁতৰ কাৰণে মানে আজি গৰমা গৰম। কি কোৱা? হয় অ ভাই গম পাইছ নাই? ইয়াত যে ডুবি মাৰি আছে মানুহে, ডাঙৰ মাছ পাইছে। তুমি গম পাইছে নে নাই পোৱা? ই কিন্তু একোৱে গম পোৱা নাই ইয়াত কি চলি আছে, কিন্তু ইয়াত তামাম মাছ ধৰি আছে। তো আপোনালোকক দেখুৱালো মাছ কোনে কোনে পালে, আৰু ইয়াৰ পৰা আমি বিদায় লৈছো আৰু ভিডিঅ'টো একেবাৰে বিদায় লৈছো। আৰু নেক্সট ভিডিঅ' লগ পাই আছো, কিন্তু কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ' লগ পাই আছো, বাই।